নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাটা ষ্টুডিঅ'ত মই বিশ্বৰঞ্জন মেডিবাটালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ ভিটামিন B5 সম্পৰ্কে কিছু কথা আহক আমি ভিটামিন B5 সম্পৰ্কে কিছু কথা জানো ভিটামিন B5 হৈছে ৱাটাৰ সলিউবল ভিটামিন আৰু ইয়াক পেণ্টোথেনিক এচিড বুলিও কোৱা হয় আৰু আমাক ভিটামিন B5 আটাইতকৈ প্ৰয়োজনীয় বস্তু ভিটামিন B5 আমাক খুবেই প্ৰয়োজন আমাৰ যি মেমৰি আমাৰ যেটো আমি গুড মেমৰি ভাল মনত ৰাখা শক্তি এই শক্তিৰ কাৰণে ভিটামিন B5 ৰ আটাইতকৈ ভূমিকা আছে ইয়াৰ আমাৰ হেলথি ব্লাড ভেসেলৰ কাৰণে আমাৰ এই ভিটামিন B5 ৰ ভূমিকা আছে হেলথি হাৰ্টৰ বাবে ভিটামিন B5 ৰ ভূমিকা আছে কত পাও আৰু ইয়াক কিমান কনজিউম কৰিব লাগে আমি ডেইলি 5 mg 5 mg কো আমি ইয়াক কনজিউম কৰিব লাগে আৰু ইয়াক আমি পোৱা যায় চিকেন তাৰ পিছত আমি পাও এগৰ ইয়ল্ক যেটো হালধীয়া অংশ তাত আমি ইয়াক পোৱা যায় ভিটামিন B5 আমি তাত পাও ডাইরি প্ৰডাক্ট অৰ্থাৎ আমাৰ মিল্ক যেটো গাখীৰৰ যেটো প্ৰডাক্ট এই প্ৰডাক্ট বিলাকত আমি ভিটামিন B5 পোৱা যায় তাৰ পিছত আমি নাটছত পাও তাৰ পিছত নাটছত পাও ৰাইস চাউলত পাও তাৰ পিছত আমি মটৰ মাহত পাও তাৰ পিছত আমি লগতে আমি ব্ৰকলিত পাও তাৰ পিছত আমি কেবেজত পাও আৰু হেউজিয়া শাক-পাচলিত আমি পাও তাৰ বহুত উদ্ভিদতে সকলো উদ্ভিদতে এই ভিটামিন B5 আছে উদ্ভিদত লাগে আৰু আমাকো লাগে গতিকে এই ভিটামিন B5 আমি কনজিউম কৰিব লাগিব ইয়াৰ অবিহনে তাৰ মানে আমি মেমৰি আমাৰ লস হৈ যাব পাৰে সো আমি ভিটামিন B5 আমি কনজিউম কৰিব লাগিব আমি ভিটামিন B5 কনজিউম কৰিব লাগিব চিকেন খাব লাগিব এগ ইয়ল্কটো খাব লাগিব তাৰ পিছত আপোনাৰ মিল্ক খাব লাগিব নাটস খাব লাগিব মাহ জাতীয় এইবিলাক মটৰ মাহ বুট মাহ এইবিলাক খাব লাগিব তাৰ পিছত ৰাইস ভাতটো খাব লাগিব তাৰ পিছত ব্ৰকলি খাব লাগিব কেবেজ খাব লাগিব এইবিলাক তুমি আমাৰ শাক-পাচলিবিলাক খাব লাগিব মনত ৰাখিব যে শাক-পাচলি খাবই লাগিব চিকেনটো খাবই লাগিব শাক-পাচলিও খাব লাগিব সদায় শাক-পাচলি খাব আপোনালোকে গতিকে 5 mg মনত ৰাখিব 5 mg আমি খাবই লাগিব চো গম পালে যে ভিটামিন B5 ৰ কিমান প্ৰয়োজন আৰু ভিটামিন B5 আমি 5 mg কৈ ডেইলি খাম বুলি প্ৰতিশ্ৰুতি বদ্ধ হ'ব লাগিব